Hey everyone, welcome back to my YouTube channel. মই এতিয়া আহিছো মা কামাখ্যা মন্দিৰলৈ। बालक तू माता शेरावाली है टूटिए माता शेरावाली शेरावाली माँ पहाड़ावाली। অলপ ৰেষ্ট ল'লোঁ, তাৰপিছত আহিছোঁ মিচিংগাত নিয়াৰ 6 মাইল। আৰু এয়া আছে ৰমেন নাগা চিকেন, আৰু এইটো হৈছে পৰ্ক থালি, আৰু এইটো আছামিজ থালি। Welcome back to my YouTube channel. আৰু মই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আহিছোঁ মা কামাখ্যা মন্দিৰলৈ, আৰু এতিয়া জাষ্ট সোমাইছোঁ আৰু এইবোৰ কিবা কিবি পূজাৰ কাৰণে লোৱা হ'ল, আৰু এতিয়া গৈ আছোঁ ওপৰলৈ, আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ কি কি হয়। আৰু এয়া কামাখ্যালৈ উঠি যোৱা ৰাস্তাটো, আৰু ইয়াৰ ভিউটো খুব ধুনীয়া লাগে। ইয়াৰ পৰা গোটেই চিটিৰ ভিউটো দেখা পোৱা যায়। কমপ্লিট হ'ল, আৰু পূজা কৰিও হৈছে, আৰু অলপ বাকী আছে, আৰু যেতিয়া কমপ্লিট হ'ব তাৰপিছত আপোনালোকক গম পাব। মাৰত জৰা পানীটো ছিটাই দিয়ক। গুড এভৰিৱান, আৰু এতিয়া পূজা কৰি কমপ্লিট হ'ল, আৰু এতিয়া আহিছোঁ এই কাছধৰা মন্দিৰ পুখুৰীটোলৈ, কিন্তু দেখি পোৱা নাই কাছ বৰ্তমান। আগতে আছিলে ইয়াত ঢেৰ কাছ আছিলে, কিন্তু এতিয়া আৰু এইটো এটা কাছ দেখি পালোঁ, আৰু এতিয়া কিবা কিবি ইয়াক খোৱা দিবলৈ হৈছে, খোৱা দিয়া হৈছে, আৰু ৰেষ্ট লৈ আছে এতিয়া। আৰু ঢেৰ কাছ আছিলে ন বস্তুকে। আৰু এয়া এতিয়া মন্দিৰৰ পৰা ফাইনেলি ওলাইছোঁ, আৰু মা দেৱীয়ে যাতে যোনবোৰ মনৰ আশা আছে সেইবোৰ পূৰ কৰে, আৰু কিবা যদি বেয়া দুখ চুখ লাগি আছে তেনেহ'লে সেইবিলাকো যাতে নাইকিয়া হৈ যায় তাৰে কামনা কৰিলোঁ। আৰু এতিয়া মন্দিৰৰ পৰা আৰু এতিয়া
আহি আছোঁ ইয়াৰ তলত আৰু এটা পুখুৰী আছে তাত কৈছে যে তাত আৰু বেছি কাছ আছে সেইকাৰণে ইয়াত চাওঁ কিমান কাছ আছে আৰু এইটো আগতে অহাও নাছিলোঁ মই তো গৈ চাওঁ কি হয় बिन बाती बिन दिया तू कैसे काटे घोर মহাভৈৰৱী মন্দিৰ হয় আৰু ইয়াৰ ওচৰতে আছে এইটো পুখুৰী য'ত বহুত কাছ আছিলে আৰু এতিয়া ইয়াৰ পৰা গৈছোঁ এয়া মন্দিৰভাগ আৰু ইয়াৰ পৰা এতিয়া ওলাইছোঁ এতিয়া ডিৰেক্টলি যাম ৰুমলৈ আৰু কিবা কিবি কাম আছে চাগে আই থিংক তাৰ পৰা এইবিলাক কৰি লওঁ তাৰপৰা দেখাই আছোঁ গুড ইভিনিং এভৰিৱান এতিয়া 8টা বাজিছে আৰু অথনি কামাখ্যাৰ পৰা সেই ৰুম গ'লোঁ আৰু অলপ ৰেষ্ট ল'লোঁ তাৰপিছত আহিছোঁ মিচিংগাত নিয়াৰ 6 মাইল আৰু এয়া আছে ৰমেন আৰু বাৰ্থডে বয় আজি ৰমেনৰ বাৰ্থডে আৰু আপোনালোকে তাক ভাল ভাল উইচ কৰিব আৰু সি ইয়াতে পাৰ্টি দিবলৈ আনিছে মিচিংগাত আৰু এইফালে আছে বাছু আৰু ইয়াত আমি খানা আহি গৈছে এইটো হৈছে নাগা চিকেন আৰু এইটো হৈছে পৰ্ক থালি আৰু এইটো আছামিজ থালি আৰু তিনিটা থালি লোৱা হৈছে আৰু কিবা কিবি আইটেমছ আহিবলৈ আছে আৰু লেটছ ট্ৰাই কৰি চাওঁ কেনেকুৱা খাবলৈ আৰু ডেফিনেটলি ৰিভিউটো দিম আপোনালোকক চ' ইয়াক কণ্টিনিউ কৰি থাকোঁ আৰু এতিয়া এইটো ডাকটো আহি পালেই এইটো গ্ৰেভি হয় আৰু এইটো ট্ৰাই কৰিছোঁ ঠিকে আছে খাবলৈ আপোনালোকে আহিব পাৰে এবাৰ খাব পাৰে আৰু দেখিব পাৰিছে বহুতকেইটা আইটেমছ দিছে এইটো চিকেন হয় এইটো এটা বইল ভেজিটেবলছ আই থিংক আৰু এইটো চাটনি আছে বহুত এইটো ষ্টিকি ৰাইচৰ এটা নতুন আইটেমছ যোনটো মই আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ আৰু ইয়াত আহিব পাৰে আপোনালোকে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব